নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু দেখিছে আপোনালোকে মই চলাকটকী এইফালে লিখা আছে দিহিংপৰীয়া বহাগী বিদায় সন্মিলন আৰু স্থান হ'ল চলাকটকী। আৰু ধুনীয়াকৈ দেখাম গোটেইখিনি, ধুনীয়া প্ৰগ্ৰেম এটা হ'ব। আৰু এইফালে আমাৰ কমিটি আছে, এইফালে মোৰ লগৰে হয়, ৰাজা হয়। আৰু এইফালে মোৰ এইফালে বন্ধু এটা আছে, এইফালে বন্ধু সঞ্জীৱ। ধুনীয়াকৈ এটা প্ৰগ্ৰেম কৰিব, বহুত ধুনীয়াকৈ আয়োজন কৰিছে, অপেন ষ্টেজ হ'ব। আৰু ভণ্টিজনী এংকৰ কৰি আছে আজি ন, কেনেকুৱা কোৱা অনুভৱ? খুবেই ভাল লাগিছে। ভাল লাগিছে হয়, সকলোকে নাচিম গাম। বিহুটো যিহেতু বেছি দিন নাই আৰু বহাগী যাবলৈ হ'ল। বহি আছে একদম ধুনীয়াকৈ, লগৰ হয়। ৰূপালী কাশ্যপৰ সংগীতানুষ্ঠান আছে ৰাতিকৈ, আৰু প্ৰগ্ৰেম কৰাৰ মাজতে আৰু কোন আৰ্টিষ্ট আহিব আৰু কি প্ৰগ্ৰেম কৰিব আমাৰ ভণ্টি আছে, ভণ্টিয়ে ধুনীয়াকৈ কৈ দিব। আজি আপোনালোকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে এগৰাকী শিশু অভিনেত্ৰী ৰূপালী কাশ্যপৰ গীতৰ শৰাই উপভোগ কৰিবলৈ পাব। আৰু লগতে আমাৰ অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট সকলোৱে হয়তো চায়েই। তেওঁলোকৰ সেই ধাৰাবাহিকখনৰে দুগৰাকী বিশিষ্ট অভিনেত্ৰী বিউটি বাইলুং আৰু ৰীচা চেত্ৰীও আজি আমাৰ মাজত উপস্থিত থাকিব। আৰু ভণ্টিয়ে মানে ইয়াত এংকৰিং কৰি আছে, সেইটো কাৰণে বহুত ভাল লাগিছে দেখি পেলাই। আৰু বাকী যি কি নহওক, তোমালৈও শেষতীয়াকৈ বিহু সুবিধা থাকিলে। আৰু কওক কেনেকুৱা লাগিছে, কওক। বিৰাট মজা লাগিছে। আমাৰ চলাকটকী নৱপ্ৰজন্মই যিটো লৈছে মানে ভালে লাগিছে। আমি অত্যন্ত সুখী হৈছোঁ বাৰু। আগলৈ অকণমান মনটো বেয়া লাগি আছিলে, কি কাৰণে বতৰটো অলপ বেয়া কৰিছিলে যে, সেইটো কাৰণে অকণমান বেয়া লাগিছিলে, দুখ লাগিছিলে। চবে ব্যস্ত কামত ধুনীয়াকৈ, আৰু চবে বহি আছে। এইফালে বন্ধু হয়, বন্ধু বহুত কষ্ট কৰিছে। আৰু আজি কষ্ট কৰা বিনিময়ত বাৰু ইমানখিনি হৈছে। দেখিছে কেশৱৰ দেখিছে ড্ৰেছ, কেশৱৰ ড্ৰেছ চাওক আপোনালোকে। আৰু এইফালে মোৰ লগত বহিছে ধৈৰ্য, এইফালে বহি আছে। আৰু এইফালে দাদা বহি আছে, দাদা এইফালে দাদা হয় দেই, দাদা হয়। আৰু এইফালেও দাদা, সেইফালেও দাদা, চব দাদাই হয়, কিন্তু হ'লেও অলপ ব্যস্ত আছে বৰ্তমান কামত। কিন্তু আজি তোমাৰ স্পেচিয়েল কিবা কোৱা। স্পেচিয়েল গান গাম এতিয়া মই। ই গান গাব, ই গান গালে কি হ'ব? নাচিব আপোনালোকে। এইটোতো ভিডিঅ'টো বাৰু হয়তো পিছত আপলোড হ'ব। তো আমি আজি এনেই আমাৰ গাঁৱৰ ডেকাসকলে মিলি কিনে, ডেকা বুলি নহয় আৰু আমাৰ গাঁৱৰ মানে জ্যেষ্ঠ আছে, সকলো মিলি কিনে আমি বিহু এখন পাতিছোঁ। তাকে মানে এদিনীয়া আৰু সৰুৱাকৈ মানে সকলোৱে মিলি সাহস কৰি আগবাঢ়িছোঁ অলপ। অহা বছৰলৈ আৰু মানে আমাৰ চেষ্টাটো অকণমান ডাঙৰ হ'ব। মানে হয়তো আজি এবাৰ এদিনীয়া, নেক্সট বাৰ দুদিনীয়া হ'ব। এইফালে মোৰ লগত আছে আমাৰ বন্ধু। নমস্কাৰ। আৰু আপোনালোক সাংস্কৃতিক সন্ধিয়াটো ধুনীয়াকৈ দেখাম, যিমানটো পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। ব্যস্ততাৰ মাজত যিমানখিনি পাইছে বহুত বেছি হেৰি হৈছে, এইবোৰ এটা দেখাবলৈ চেষ্টা কৰিম আপোনালোক। ফাইনেলি আপোনালোকৰ যিটো বিহু ডান্স দেখালোঁ, সেই বিহু ডান্সটো গোটেই গ্ৰুপটো মূলত চাওক, মূলত আছে গোটেই বিহু ডান্স, গোটেই বিহু গ্ৰুপটো মূলত আছে। আৰু বেলেগৰ নহয়, চব ধুনীয়াজনৰ হয়। আৰু বহুত ধুনীয়া বিহু নাচিছে, বহুত ধুনীয়া দেখালে আপোনালোকক। মানে অকল এটা নৃত্য বুলি নহয়, নৃত্য হিচাপে বহুত নৃত্য দেখালে ন।
মাছৰ বিষ দেখাইছে কিন্তু ধুনীয়া বিহু কৰিছে আৰু আমাৰ অসমৰ সংস্কৃতি কালচাৰ যিবিলাক ডান্স হয় গোটেইখিনি বজাই ৰাখিবলৈ চেষ্টা কৰিছে আৰু তেখেতলোকে দেখাইছে এটা ডান্সত বহুত কিবা কিবি দেখাই দিছে হয় নাই বহুত দেখাই দিব আধুনিক নৃত্যৰ লগতে মানে গোটেইখিনি মিক্স কৰি পিনি বনাই দিয়া আছে নাই গতিকে আপোনালোকে মৰম কৰিব চেনেহ কৰিব সিহঁতক আগবাঢ়ি যাবলৈ অকল সহায় কৰিব জাতি যদি নিজৰ পৰিচয়েৰে এটা জাতি যদি জিলিকি থাকিবলৈ হয় নিশ্চয়কৈ জাতিটোৰ কলা কৃষ্টি সংস্কৃতিৰ প্ৰয়োজনীয়তা আছে আমাৰ আছে দিগন্ত চাংমাই আমি দেখা আছো ষ্টেজত গৈ পিনি আপোনালোকক একদম ডান পুৰা ডান একদম পুৰা
Thank you.